এতিয়া কিমান সুন্দৰ হৈছে কালাৰটো। আপোনালোকেও এনেকৈ পেলাই বনাই খাবচোন বাৰু ঘৰত, কিমান টেষ্টি হয়। হয়তো সকলোৱে ভাল নাপাবও পাৰে, চবৰে টেষ্টি বেলেগ বেলেগ। তো বনাই খাবচোন, মই হ'লে বৰ ভাল পাওঁ এনেকৈ পেলাই। ইমান সুন্দৰ হৈছে দেখিছে, একদম কি ধুনীয়া সুন্দৰ কালাৰ। এতিয়া পানী দিব হ'ব আৰু অলপ পিছত। নমস্কাৰ, প্ৰভাখুৰী জুহাল চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। মোৰ জুহাল আচলতে সেই দুখন, এনে গৰমৰ দিনৰ কাৰণে ভিতৰতে কৰোঁ সাধাৰণতে। এতিয়া সেই টিং ফুটি পেলাই পানী অলপমান পৰিছে বৰষুণৰ, চৌকাটো ভিজি আছে। সেইকাৰণে মই ভাবিছোঁ এতিয়া এইটোত কৰা সম্ভৱ নহ'ব, ভিতৰৰ চৌকাটোলৈকে যাওঁ। সেই বুলি ভাবি ভিতৰটোলৈকে আহিছোঁ। চাওক মই কি বনাম, আপোনালোকে চাই থাকিব। আজি মই ৰঙালাও, এয়া আলু, এয়া নৰসিংহ পাত, সেয়া দি পেলাই এয়া মুৰ্গী মাংস বনাম। মছলা মই বৰ বেছি মছলা বেয়া পাওঁ বাৰু, মই নাখাওঁ, তথাপিতো লৈছোঁ অলপ অলপ। এয়া পিঁয়াজ, গোটা পিঁয়াজ লৈছোঁ মিহি মিহিকৈ, এইকেইটা জালুক, আৰু এয়া হ'ল নহৰু, এয়া ৰেড চিলি, এয়া কাশ্মীৰী মিৰ্চ, আৰু এয়া মিট মছলা, আৰু এয়া জিৰা গুড়ি, আৰু এয়া আদা। আপোনালোকে যিমান পৰিমাণৰ খাই খাব পাৰে, কিন্তু মই বৰ বিশেষ নাখাওঁ কাৰণে অলপ কম কমকৈ আইটেমটো লৈছোঁ। প্ৰথমতে মই এই জালুকখিনি, নহৰু আৰু আদা একেলগে পিহি লওঁ। এয়া মোৰ খুন্দনা আছে, খুন্দনাত মই পিচি লওঁ এতিয়া। এয়া তেল গৰম হ'ল, এতিয়া মই নৰসিংহ পাত কেইটামান প্ৰথম তাৰপিছতে কুটা পিঁয়াজখিনি দি দিলোঁ, দি অকণমান লৰালোঁ। এতিয়া আদা, নহৰু, জালুক পিছা মিশ্ৰণটো দি দিলোঁ। এয়া পিঁয়াজ, নহৰু, আদা, নৰসিংহ পাত, এই মিশ্ৰণটো এতিয়া অকণ ৰঙচুৱা হৈছে। এতিয়া মই বাকী মছলাখিনি দিম। প্ৰথম মই ৰং গুড়ি অকণমান দি লওঁ। ৰং গুড়ি দিলোঁ। তাৰপিছত মই মছলা গুড়িবিলাক দি দিলোঁ। একেলগেই দি দিওঁ আৰু গোটেইখিনি একেই যেতিয়া পাউডাৰ। এই অকণমান লৰাই লওঁ। তাৰপিছত এতিয়া মাংস ঢালি দিওঁ।
এতিয়া মাংসকণ অকণমান লৰাই কৰি দিলোঁ। এতিয়া ৰঙালাও আৰু আলুখিনি দিম। এই ৰঙালাও আৰু আলু দিলোঁ ভাজি আৰু অলপ সময় নিমখ দিব লাগিব। এতিয়া নিমখ দিলোঁ। এতিয়া অকণ ঢাকন মাৰি থৈ দিব লাগিব। মাজে সময়ে এনেকৈ লৰাই থাকিব। লৰাই থাকিব লাগিব মাজে মাজে। এতিয়া পানী দিব হোৱা নাই। এতিয়া কিমান সুন্দৰ হৈছে কালাৰটো। আপোনালোকেও এনেকৈ পেলাই বনাই খাবচোন বাৰু ঘৰত, কিমান টেষ্টি হয়। হয়তো সকলোৱে ভাল নাপাবও পাৰে, চবৰে টেষ্টি বেলেগ বেলেগ। বনাই খাবচোন, মই হ'লে বৰ ভাল পাওঁ এনেকৈ পেলাই। ইমান সুন্দৰ হৈছে দেখিছে, একদম কি ধুনীয়া সুন্দৰ কালাৰ। এতিয়া পানী দিব হ'ব আৰু অলপ পিছত। এতিয়া পানী দিব হৈ গ'লে লৰাই দিব হ'ল। নমাব হৈছেহি আৰু। মাংস খোৱা আচলতে মানুহ আমাৰ দুজনহে, ল'ৰাটোৱে খায় মোৰ আৰু মই খাওঁ। আমাৰ এখেত আকৌ ছোৱালীজনীয়ে, তেওঁলোকে বেলেগ দালি ভাজি কিবা কিবি খাই, মই বনাই থৈ আহিছোঁ। সেয়া দেখুওৱা নাই বাৰু। আৰু আপোনালোকক এটা বস্তু দেখুৱাওঁ মই। এই ওপৰলৈ চালে দেখা পাব, কিছুমান ৰছী আঁৰি থোৱা আছে বাঁহৰ কামি কিছুমানত। ইয়াত মানে আমি হেৰি কৰিছিলোঁ, কাঠফুলা খেতি কৰিছিলোঁ। এতিয়া কৰা নাই কি, আকৌ ঠাণ্ডা দিন আহিলে কৰিম বুলি ভাবিছোঁ। সেইকাৰণে ৰছীবিলাক আঁতৰাই পেলোৱা নাই। আৰু আপোনালোকে যদি কাঠফুলা খেতিটো কেনেবাকৈ কোনোবাই যদি নাজানে, শিকিম বুলি ভাবিলে কমেণ্ট দিবচোন, মই আকৌ কৰিম। আঘোণ মানৰ পৰাই মই আৰম্ভ কৰিম আৰু আকৌ ঠাণ্ডা দিনত, এতিয়া নকৰোঁ বাৰু। সিজিলে, পূৰা সিজিলে। চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে, একদম খাওঁ খাওঁ হৈ আছে বাৰু। এতিয়া নৰসিংহৰ পাত অথনি ফোৰণত দিয়াৰ দৰে এতিয়াও দুটামান নৰসিংহ পাত ছটিয়াই দি মই ঢাকোন মাৰি থৈ দিম। আৰু মই অকণমান পানী হ'লে খাই ভাল পাওঁ, আঞ্জাকণ অকণমান পনীয়া হ'লে। আপোনালোকে যদি অকণ পনীয়া বেছি বেয়া পায়, গ্ৰেভি কৰি ল'ব পাৰে অকণ পানীখিনি সহাই পেলাই। মই কিন্তু ইমানতে ৰখাই দিলোঁ আৰু। এতিয়া নৰসিংহ পাতকেইটা ছটিয়াই দিয়াৰ পিছত ঢাকোন মাৰি থৈ দিম। 10 মিনিটৰ পিছত খাব পাৰিম আৰু। এয়া ল'ৰাটোলৈ ভাত বাঢ়ি দিলোঁ আৰু, তাক দি কৰি লৈ আমি খাম আৰু এতিয়া।